নমস্কাৰ। আজি কেইদিনমান আগৰ পৰা সামাজিক মাধ্যমত বিশেষকৈ ভাইৰেল হৈ পৰিছে আমাৰ এগৰাকী আইতা, আৰু এই আইতাগৰাকীৰ ওপৰত মই আগতেও ভিডিঅ' এটা বনাইছিলোঁ। যিহেতু ভিডিঅ'টো দেখা নাই বা চোৱা নাই, এতিয়া আকৌ এটা বনাব বিচাৰিছোঁ। ভিডিঅ'টো এনেকুৱা ধৰণৰ, আইতাগৰাকীৰ ওপৰত বনাইছোঁ। তোমালোকে চাই পেলাই মই আইতাগৰাকীৰ ভিডিঅ' এটা লগাই দিছোঁ, চাই লওক। এইটো ভিডিঅ'ৰ ওপৰত মই একো ক'বলৈ নাযাওঁ। নিজে ৰচি পিনি নিজে শব্দ লিখি পিনি নিজে ৰচি পিনি গাইছে, একো নাই। নিজে লিখি পিনি ৰচি পিনি যিয়ে গাওক যিয়ে নকওক ক'বলগীয়া নাই। ভাল লাগিব, ভাল লাগিছে। যি ষ্টাইলতে বনাওক, যি সুৰে বনাওক লাগে, নিজে লিখি পিনি নিজে ৰচি পিনি গাইছে, একো নাই। আৰু এটা দেখুৱাইছোঁ ভিডিঅ', সেইটো ভিডিঅ' চাই লওক। এইটো ভিডিঅ'ৰ ওপৰত আপোনালোকে কি ক'ব পাৰে? এনেকৈ মন্তব্য কৰি জনাওক। এইটো ভিডিঅ'ৰ ওপৰত আপোনালোকে কি ক'ব? অসমীয়া গান লণ্ড পণ্ড কৰি দিছে, বিনষ্ট কৰি পেলাইছে। মাথাৰ শব্দ আনি পিনি পকৰত লগাই দিছে, পকৰৰ শব্দ আনি পিনি মাথাত লগাই দিছে। মানে কি এইবোৰ? অসমীয়া গানক এনেকুৱা কৰাটো আপোনালোকে বিচাৰে নেকি? বেলেগ গান ৰচি পিনি বনাইছে, গাইছে, ক'বলগীয়া নাই। অসমীয়া গানক এনেকৈ চুৰমাৰ কৰি পেলাইছে। আপোনালোকে জনাওক, আৰু ভিডিঅ'টো চাই পিনি এইটো কি কৰি পেলালে মানে অসমীয়া গানটো। বিহু, ইমান ধুনীয়া বিহু গান এটাক এনেকুৱা কৰাটো মানে কিমান গ্ৰহণযোগ্য? মানে আইতাগৰাকীক আপুনি এতিয়া কি ক'ব বিচাৰিব? ধন্যবাদ। বাকীখিনি আপোনালোকৰ ওপৰত এৰি দিছোঁ। মোৰ বহুত খং উঠিছে, কিয়নো বিহু গান এটাক এনেকুৱা কৰাটো মানে অপমান কৰা হৈছে, আৰু এইটো গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। আপোনালোকে জনাবচোন।